হাই ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি ছজনা পাত আৰু দালিৰে দালি পিঠা বনাম। কেনেকুৱা হয় জনাওক। পকৰীও খাব পাৰে এনেকৈ। ছজনা পাতটো এনেকৈ ছিঙি লৈছোঁ, দালিও ভিজাই থৈছিলোঁ। পিছত নৰসিংহ পাতো দি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ সৰু সৰুকৈ ছিঙি লৈছোঁ। এতিয়া ভালকৈ ধুই লওঁ। দালিখিনিও পিচি লওঁ। দালিখিনি দেখিছে ধুনীয়াকৈ পিচা গৈছে। তাৰ ওপৰত নৰসিংহ পাত, ছজনা পাত দুটাই দি দিছোঁ। এতিয়া এটা ধুনীয়া কালাৰ আহি যাব। ৰহুন, পিঁয়াজ, আদা, জলকীয়া গোটেইখিনি দি দিবা। দেখিছে ধুনীয়াকৈ পিচা গৈছে। গোটেইখিনি ওলাই লওঁ। তাৰে মাজত এটা দুটা ৰহুনকো পিচা যোৱা নাই। এইটো একো নাই, এনেকুৱাও খাব পাৰি। তাৰপিছত অকণমান নিমখ দি দিছোঁ, অকণমান হালধিও দিলোঁ। আৰু ইচ্ছা কৰিলে অকণমান জ্বালা গুড়া দি দিব পাৰে। মই অকণমান দি দিছোঁ। এটা কণী ভাঙি দিছোঁ। দিলেও দিব, নিদিলেও নাই, একো নাই। গোটেইখিনি ভালকৈ মিলাই ল'ব লাগে। দেখিছে ধুনীয়াকৈ মিলি গৈছে গোটেইখিনি। এতিয়া মই গেছটো জ্বলাই লওঁ। টাৱাখন বহাই দিছোঁৱেই। তাত তেলটো গৰম হৈ লওক। তাৰপিছত পকাই দিম। এনেকুৱাও বনাব পাৰে আৰু একো সৰু সৰুকৈ পকৰীও বনাব পাৰে। দেখিছাই নহয় বস্তুটো কেনেকুৱা বনাই গৈছে। কেনেকুৱা হয় আপোনালোকেও বনাই কেনে ক'বা। পিছত গোটেইখিনি এনেকৈ বনাই তেলটো একেবাৰে নাইকিয়া কৰি ল'বা। দেখিছাই তেল নাই অলপো। এতিয়া ধুনীয়াকৈ মচমচীয়া হৈ গৈছে। খাবও ভাল লাগে। চাওক কেনেকুৱা টেষ্টি হয়। অকণমান খাই চাওক। ধুনীয়া টেষ্টি হৈছে। আপোনালোকেও বনাবা। চাহেৰে খাব পাৰি গধূলি।